আসসালামু আলাইকুম, নমস্কাৰ। দেউতা সঁচাকৈ এজন মানুহ সকলোৰে কাৰণে প্ৰিয়। নিজেই সৰুৰে পৰা অশেষ কষ্ট পৰিশ্ৰম কৰি আমাক ডাঙৰ দীঘল কৰে। নিজৰ দুচকুত বিষাদ থাকিলেও আমাৰ মুখত হাঁহি জিলিকাবলৈ চেষ্টা কৰে। আমাৰ সকলোবোৰ সপোন দিঠকত পৰিণত কৰিবলৈ যথেষ্ট কষ্ট কৰে। আমি বিচৰা সকলোবিলাক বস্তুৱেই তেওঁ আনি দিয়ে। আমাক তেওঁ কেতিয়াও কষ্ট পাবলৈ নিদিয়ে। দেউতা, তুমি পৃথিৱীৰ সকলোতকৈ প্ৰিয় ব্যক্তি। তোমাৰ নাম শুনিলে যে জীৱনৰ সকলোবোৰ দুখ পাহৰি যাওঁ। তোমাৰ কষ্ট, পৰিশ্ৰম আৰু ত্যাগৰ কথা কৈ কেতিয়াও শেষ কৰিব নোৱাৰো। দেউতা, তোমালৈ অযুত মৰম। তুমি জিলিকি থাকা প্ৰতিক্ষণে তমসাৰ মাজতো সোণালী পৰুৱাটি হৈ।